ইছপৰ সাধু। সাধুৰ নাম দুই বন্ধু। এসময়ত এখন গাঁৱত দুজন নলে গলে লগা বন্ধু আছিল। বন্ধু দুজনৰ কোনো সময়তে এৰা এৰি নাছিল। এদিন এখন সিহঁতে চহৰ ফুৰিবলৈ বুলি এখন হাবিতলীয়া বাট এটাৰে বাট ফুৰালে। তেতিয়াৰ দিনত আকৌ জংঘলবোৰ বাঘ ভালুকেৰে ভৰা আছিল। কিছু দূৰ যোৱাৰ পিছত সিহঁতে ভয়ংকৰ জীৱ জন্তুবোৰৰ মাত শুনিবলৈ পালে। সিহঁত ভয়তে পেঁপুৱা লাগিল। তেতিয়া প্ৰথম বন্ধুজনে দ্বিতীয় বন্ধুজনক ক'লে, বন্ধু, এৰা এৰি নহবা। আমি দুজন লগ হৈ থাকিলে বিপদ হ'ব নোৱাৰে, কাৰণ একতাই পৰম বল। দ্বিতীয় বন্ধুজনে প্ৰথম বন্ধুজনৰ কথাত হয়ভৰ দিলে। কিছু দূৰ যোৱাৰ পাছত সিহঁতে এটা প্ৰকাণ্ড ভালুক সিহঁতৰ ৰাস্তাৰে আহি থকা দেখিবলৈ পালে। ভালুকটো দেখা মাত্ৰেই প্ৰথম বন্ধুজনে দৌৰি গৈ গছত উঠিল। দ্বিতীয়জনে গছ বগাব নাজানে। সেইকাৰণে সি প্ৰথম বন্ধুজনক বাৰে বাৰে গছত নুঠিবলৈ অনুৰোধ কৰিলে আৰু ক'লে, তেনেকৈ মোক অকলশৰে এৰি নাযাবা, মই মহা বিপদত পৰিম। প্ৰথম বন্ধুজনে অনুৰোধ ৰক্ষা নকৰিলে আৰু ক'লে, বন্ধু, মই গছত উঠিলোঁ, তুমি যি কৰা কৰা। উপায় নাপায় বেচেৰা দ্বিতীয় বন্ধুজনে মাটিতে শুই পৰিল। সি ভাবিলে, ভালুকে মৰা বস্তু নাখায়, গতিকে মোকো মৰা বুলি ভাবি এৰি থৈ যাব। সঁচাকৈ ভালুকটোৱে তাৰ ওচৰলৈ আহি বাৰে বাৰে শুঙি শুঙি চালে আৰু মৰিল বুলি ভাবি এৰি থৈ গ'ল। ভালুকটো যোৱাৰ পিছত প্ৰথম বন্ধুজন গছৰ পৰা নামি আহিল আৰু তাৰ দ্বিতীয় বন্ধুজনক সুধিলে, তোমাক ভালুকটোৱে কাণে কাণে কি ক'লে? দ্বিতীয় বন্ধুজনে উত্তৰ দিলে, মোক ভালুকটোৱে এই কথাকে ক'লে যে যি বন্ধুৱে বিপদত আন এজনক এৰি যায় তেওঁ অবিশ্বাসী, তেওঁৰ লগত বন্ধুত্ব কৰা অজ্ঞানীৰ কাম। ইয়াকে কৈ দ্বিতীয় বন্ধুজনে লগে লগে প্ৰথম বন্ধুজনৰ সংগ ত্যাগ কৰি ঘৰমুৱা হ'ল।